বাইদেউ গৰাকী নাম্বাৰ পাই তালৈ গ'লো, তাত দৰৱ আনিলো, এবাৰেই আনি খালো কিন্তু দেই, আনি খাই কিন্তু এতিয়া বৰ্তমান মই সুস্থ ধুনীয়াকে একদম মানে এতিয়া কোনটো দৰৱ কেনেকুৱা কি ঈশ্বৰে জানে আৰু, কিন্তু বাইদেউ দৰৱটো খাই কিন্তু মই সুস্থ পাই আছো এতিয়ালৈকে। হয় একেলগে আছে 5টা তত্ত্ব, আৰু এই 5টা তত্ত্বৰ প্ৰায় তাই এতিয়া 6টা বিশেষ ডাঙৰ ৰোগ প্ৰতিষেধক কৰে। হেল্ল', এতিয়া মা কেনেকুৱা আছে আপোনাৰ? মাটো বৰ্তমান ঠিকে আছে। হয় ভাল মানে একদম টিপটপ আৰু এতিয়া। মানে ইয়াত চিকিৎসা কৰি আপোনালোকে উপশম পালেনে? নিশ্চয়। এটা মৰাত্মক ৰোগ আৰু এগৰাকী চিকিৎসক আৰু মহিলা চিকিৎসকগৰাকী এতিয়া বহুতৰ বাবে আশাৰ সপোন হৈ পৰিছে। এই মহিলা চিকিৎসকগৰাকী এতিয়া বহুতৰ বাবে ভগৱান সদৃশ হৈ পৰিছে, কাৰণ এই মহিলাগৰাকীৰে এতিয়া তেওঁৰ চিকিৎসা কৰি তেওঁৰ বহু লোকৰ জীৱন বচাইছে, যাৰ বাবে এই মহিলাগৰাকীক বহুতে এতিয়া ভগৱান ৰূপী মানিবলৈ গণ্য কৰিছে। আপুনি যদি এইবাৰ চাই আছে একেবাৰে শেষলৈকে চাব আমাৰ এই বিশেষ প্ৰতিবেদনটো, আৰু গৌৰৱে এটা শ্বেয়াৰ কৰিবলৈ আপুনি নেপাহৰিব। প্ৰতিবেদনটো প্ৰথমে চাই লওক, তাৰপিছত আপুনি গৌৰৱে এটা শ্বেয়াৰ কৰিবলৈ আপোনাৰ মন যাব। আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। হয়, মই এই মুহূৰ্তত বহু মানুহৰ ভগৱান ৰূপী এই মহিলা চিকিৎসকগৰাকীৰ ঘৰলৈ আহিছোঁ, আৰু মই ঘৰৰ কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাই লৈ যাম, আৰু সমান্তৰালভাৱে তাই কিমান ৰোগীক ইতিমধ্যে চিকিৎসা কৰি তেওঁৰ ফল লাভ কৰিছে, মই তাৰো ৰোগীসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই আগতো নিউজ উঠিছিলে প্ৰথমতে, তো ইয়াৰ পৰা মোৰ জীৱনৰ পাতনি আৰম্ভ হৈছিলে, আৰু এতিয়ালৈকে 98জন পেচেণ্ট ভাল পাইছে, আৰু এখনি মৰাণ ফুলম গামোচাই আজি মই মৰাণ দেৱ আদৰণি জনাইছো। ঠিক আছে। হেল্ল', এতিয়া মা কেনেকুৱা আছে আপোনাৰ? মই আহিছিলো ইয়াতে অকমান নিউজ এটা কৰি দিওঁ বুলি আহিলো। মাটো বৰ্তমান ঠিকে আছে। হয় আপোনাৰ সুস্থ আৰু ভাল। টেষ্টটো কৰিলো, আপোনাৰ টেষ্টটো সব নিগেটিভ আহিলে। হয় তো ভাল মানে একদম টিপটপ আৰু এতিয়া। মানে ইয়াত চিকিৎসা কৰি আপোনালোকে উপশম পালেনে? নিশ্চয় 100%। হয় মানে আগত যিটো আছিলে ধৰক আজিকালি নাই, তো 100% বুলিয়ে ক'ব পাৰিম, নহয় জানো? হয় ঠিক আছে, সুস্থ থাকক, ভালে থাকক মা। ঠিক আছে নিশ্চয়, থেংক ইউ। অ'কে। ইতিমধ্যে আমি ফোন-ইনৰ কিয়দাংশ আমি শুনিলো, আৰু এয়া হ'ল শিৱসাগৰ ডিমৌমুখৰ এগৰাকী পেচেণ্টৰ সন্তান আছিল। সেয়া মই এতিয়া ডক্টৰগৰাকীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিছোঁ। শিৱসাগৰ ডিমৌমুখৰ পৰা আহিছে এই পেচেণ্টগৰাকী, ইতিমধ্যে যিগৰাকী আমি ফোন-ইন ইতিমধ্যে লাভ কৰিছোঁ সন্তানৰ। এতিয়া মাক সম্পূৰ্ণ সুস্থ হৈ আছে, মাক সম্পূৰ্ণ সুস্থ আৰোগ্য হৈ আছে। আমাৰ তৰফৰ পৰাও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সুস্থ হৈ থাকক মাগৰাকী। আৰু শিৱসাগৰৰ পৰা আহিছে, আজিও আহিছে। হয়, এই পেচেণ্টগৰাকী ইতিমধ্যে ফোনত আমি কথা পতা পেচেণ্টগৰাকী কিমান দিনৰ ৰোগী আছে, কি হৈছিল? তেখেতে তাৰ আগতে আমাৰ ইয়াৰ অহা আগতে অপাৰেশ্যন কৰিছিলে এবাৰ, তাৰপিছত ৰেডিয়েশ্যন 1 মাহ লৈছিলে। তেখেতৰ ব্ৰেষ্ট কেঞ্চাৰ আছিলে, স্তনৰ যিটো মহিলা বেমাৰ হয়। তেখেতৰ বেমাৰটো 1 বছৰ 6 মাহ পুৰণি আছিলে, আৰু সেইখিনি মেডিকেল কৰাৰ পিছতো তেখেতে মানে কেতিয়াবা খুচি ধৰে, কাষলতিৰ তলত বিষ টানি ধৰা নিচিনা আছিলে মেডিকেল কৰাৰ পিছতো। তাৰপাছত তেওঁ আমাক লগ পালে চেনেলৰ যোগেদি। তাৰপাছত আমাৰ ইয়াত আহি 2 মাহ 15 দিন ঔষধ খালে। 2 মাহ 15 দিন ঔষধ খোৱাৰ পিছত তেখেতে এতিয়া সম্পূৰ্ণ আৰোগ্য হৈ আছে। 2021 চনৰ 25 তাৰিখ 7 মাহত আহিছিলে। আৰু এনেদৰে এতিয়া শিৱসাগৰৰ পৰা আজিও আহিছে, চৰাইদেউৰ পৰা আজিও আহিছে, আৰু এনেদৰে এতিয়া অসমৰ বিভিন্ন স্থানৰ পৰা ৰোগীসকলে এই স্থানলৈ ঢাপলি মেলে, আৰু তেওঁলোকে এতিয়া বাৰ্তা দিছে। আমি ফোনত 2-এটা ফোন-ইন আমি সম্প্ৰচাৰত আমি ল'বলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ দাদা। দাদা এতিয়া ভালে আছেনে? এতিয়া মই সুস্থ ধুনীয়াকে কাম বন কৰি আছো। এতিয়া মই ডিউটিতে আছো বৰ্তমান। হয় মইতো অৱস্থা বেয়া আছিলে মোৰ। হয় এতিয়া মই ধুনীয়াকে কৰি মেলি খাই আছো, ল'ৰা ছোৱালী পোহপাল দি আছো। হয় ইয়াতে মানে ডক্টৰ ঘৰ আগতে ডক্টৰ ঘৰ গৈছিলে? গৈছিলো। হয় মই এই আমাৰ ওচৰতে এজন দৰৱ দিয়ে দেই, মই হৈছো টিংখাঙত। হয়
ভ্ৰমণ পঞ্চায়তৰ আচ্ছা এতিয়া তাতো দৰৱ খাই ঠিক আছে এতিয়া আপুনি বেবী মৰাণৰ ইয়াতে চিকিৎসা কৰি আপুনি কেনেকুৱা পালে সেইটো কওক তাকে সেইটোৱে ক'বলৈ বিচাৰি আছো হয় মই ইয়াতো দৰৱ খালো ইয়াতো তেনেকুৱা গাঁৱলীয়া মানুহ এজনে দিয়ে হয় 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 তাৰ পৰা দি খাই মেলি মই মানে অৱস্থা বেছি জটিল হৈ গৈছে তাৰপিছত ডিব্ৰুগড় মেডিকেল গলো মেডিকেলত আৰু ডক্টৰে যি ধৰণে কথা ক'লে সেই ধৰণে মই অপাৰেশ্যন হলো হৈ মেলি আৰু কেমো দুটামান লৈ কিনে আকৌ ঘৰত আহিলো তাৰপিছত তুমি বাইদেউ যোনগৰাকী নাম্বাৰ পালো হয় বাইদেউ গৰাকীৰ নাম্বাৰ পাই তালৈ গলো তাত দৰৱ আনিলো এবাৰেই আনি খালো কিন্তু দেই আনি খাই কিন্তু এতিয়া বৰ্তমান মই সুস্থ ধুনীয়াকে একদম মানে এতিয়া কোনটো দৰৱ কেনেকুৱা কি ঈশ্বৰে জানে আৰু কিন্তু বাইদেউ দৰৱটো খাই কিন্তু মই সুস্থ পাই আছো এতিয়ালৈকে হয় হয় ফোনটো ল'ব চেষ্টা কৰিলো আৰু ঠিক আছে নাই মই ধুনীয়াকে আছো বাইদেউ দৰৱ খাই কিনে ঠিক আছে ভাল লাগিলে দিয়ক সুস্থকে থাকক ভালকে থাকক হয় 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 ঠিক আছে কিবা কৰিব সেইটোৱে লাগে নিশ্চয় নিশ্চয় ভালে থাকক ওকে আৰু কিমান গৰাকী পেচেণ্ট আচলতে ইয়াতে সুস্থ হোৱাৰ লিষ্ট এখন আছে দীঘলীয়া লিষ্ট মই জানিব বিচাৰিছো কিমান গৰাকী এতিয়া সম্পূৰ্ণ সুস্থ এতিয়ালৈকে আমি 98 জন সম্পূৰ্ণৰূপে সুস্থ কৰিছো আৰু কিছুমান মানে যেটো মই কালেকশ্যন কৰিব পৰা নাই কিছুমানে যোগাযোগ নকৰে তেওঁলোকক অনুৰোধ কৰিছো এই চেনেলৰ যোগেদি যোন পেচেণ্ট মানে ভাল হৈছে তেওঁলোকে আহি মোক ৰিপৰ্টখিনি জমা দিয়ক আৰু এবাৰ আহক তেওঁলোকৰ পৰা মই ভাল কৰি দিয়াৰ পিছত একো মাননি মই নুখোজো কিছুমানে ভয় খাই খুজিব বুলি কিছুমান মেডিকেলত খোজে তাৰমানে সেইটো কাৰণে তেওঁলোকে আমাৰ ইয়াতো তেনেকুৱা বুলি ভাবে একচুৱেলি মই নুখোজো যিখিনি চিকিৎসা কৰাৰ বাবদ 2 পইচা লৈছো আমি কষ্ট কৰাৰ বাবদ সেইখিনিয়ে আছিলে তেওঁলোকক অনুৰোধ জনাইছো যিখিনি পেচেণ্ট ভাল হৈছে আৰু মই কালেকশ্যনৰ অসুবিধা আহি পৰিছে বা দিয়াহি নাই তেওঁলোকে আহক এতিয়ালৈকে কিমান জন লিষ্টত আছে 98 জন সম্পূৰ্ণৰূপে ভাল কৰাইছো আৰু 11 জন পেচেণ্ট এতিয়া বৰ্তমান চিকিৎসা কৰি আছো আৰু এনেদৰে এতিয়া 98 গৰাকী পেচেণ্ট সম্পূৰ্ণৰূপে সুস্থ হৈছে তেওঁৰ ওচৰত তথ্য আহিছে তালিকা আহিছে আৰু তেওঁৰ ওচৰত ফোন আহিছে আৰু ইয়াতে প্ৰায় 2 শতাধিক অধিক এতিয়াও তেওঁক এতিয়া জনোৱা হোৱা নাই গতিকে জনাবৰ কাৰণে অনুৰোধ কৰিছে তেওঁলোকৰ কি অৱস্থাত হৈ আছে বা তেওঁলোকৰ কেনেধৰণৰ সুস্থ কেনেধৰণৰ পৰিৱেশত আছে তাই জনাবৰ কাৰণে অনুৰোধ কৰি আছে আৰু এতিয়া ইয়াতে 98 গৰাকী যেহেতু আছে আৰু 11 গৰাকী এতিয়া ইয়াতে নতুনকৈ কোৰ্চ লৈছে কোৰ্চটো কিমান দিন ল'ব লাগে কোৰ্চটো চাই আছে যেনেকৈ ধৰক 10 mm কেঞ্চাৰ চেলটো মৰিবৰ কাৰণে 15 দিন সময় লয় আমাৰ মেডিচিনে তেতিয়াহ'লে মানে এইটো পেচেণ্টবিলাক চাব লাগিব ৰিপৰ্ট চাই পিনি মই ক'ব পাৰিম বহুত ডেঞ্জাৰ পেচেণ্ট আহে ন চিন্তা হয় নহয় চিন্তা মানে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে কেঞ্চাৰ পেচেণ্ট ভাল কৰাটো বহুত কষ্ট মই মানসিকভাৱে বহুত কষ্ট হয় বহুত মানে প্ৰেছাৰ পৰে তেওঁলোকৰ কেতিয়াবা এনেকুৱা যেন অনুভৱ হয় যেন চিকিৎসা নকৰি বেলেগ বিজনেছ কৰিম নিচিনা লাগে কিন্তু আকৌ তেওঁলোকে বেমাৰ লৈ আহে আকৌ কান্দি দেখুৱাই কিছুমানে মেডিচিনটো দিয়ক বুলি কয় তেতিয়া আকৌ মই ষ্টাৰ্ট কৰোঁ মানে কেতিয়াবা মই বহুত বেয়া লাগি যায় তাৰমানে কষ্টৰ কাৰণে বেমাৰ বহুত ডেঞ্জাৰলৈকে আহি যায় হয়নে একদম ওলাই আহে কিছুমান তেনেকুৱা হ'লে মানে মই যেতিয়া ভাল বনাব নোৱাৰো কিছুমান বহুত চিৰিয়াছ পেচেণ্ট তেতিয়া মনটো বহুত দুখ লাগে আৰু সেইটো কাৰণে আৰু বহুত কষ্ট হয় প্ৰায়বোৰতো এটা সুস্থ হোৱাৰ খবৰে আহিছে বেছিভাগ পেচেণ্ট একচুৱেলি সঁচা কথা ক'বৰ কাৰণে কিছুমানে বেয়া পাই গ'লে মানে কি কৰে তেওঁলোকে বেলেগ মেডিকেলত আগতে কৰি লয় তাৰমানে যেতিয়া চিৰিয়াছ হৈ যায় তেতিয়া বেছিকৈ আহে তেনেকুৱা চিৰিয়াছ হৈ যোৱা পেচেণ্টবিলাকতো ভাল কৰিব পৰা নাযায় যদি ফাৰ্ষ্ট ষ্টেজত আহে তেতিয়াহ'লে মানে ভাল হৈ যায় 15 দিনতো ভাল হোৱাৰ আমাৰ ওচৰত ৰিপৰ্ট আছে মই আপোনালোকক অলপ পিছত দেখাম বাৰু তো যদি ফাৰ্ষ্ট ষ্টেজ আহে তেতিয়া ভাল বেছি চিৰিয়াছ হ'লেতো সেইটো ভাল কৰিব পৰা নাযায় কেঞ্চাৰ পেচেণ্ট আৰু এনেদৰেই এতিয়া এইগৰাকী মহিলা বিশেষ চৰ্চা লাভ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ আৰু যিসকল কেঞ্চাৰ ৰোগ এই মাৰাত্মক বেমাৰ সৈতে যিসকলে যুঁজি আছে এই লোকসকলে এতিয়া ইয়াত আহিব পাৰে মই এড্ৰেছটো দিয়া আছে ফোন নাম্বাৰ সৈতে দিয়া আছে আপুনি এবাৰ আহি চাব পাৰে আপোনাৰ সেই মাৰাত্মক ৰোগৰ প্ৰতিষেধক ঔষধ তাই যিখিনি দিব এবাৰ কোৰ্চ এটা কৰি চাব পাৰে বহুতৰ বাবে ভগৱান মানে বহুতে এতিয়া যিসকলে লোক ভাল হৈছে ইয়াতে ভগৱান হিচাপে মানি চলে আমি ফোনত পাইছোঁ তেওঁলোকক একচুৱেলি মই তেওঁলোকৰ বুদ্ধি আছে বুলি মই ভাবিলোঁ যিখিনি পেচেণ্ট মানে ভাল হৈছে তেওঁলোকৰ বহুত বুদ্ধি আছে আৰু তেওঁলোকে মানে ভগৱানৰ ওচৰত বিশ্বাস কৰে তেওঁলোক সঁচাকৈ ভগৱানৰ ওপৰত বিশ্বাসী আৰু তেওঁলোকক সঁচাকৈ মানে ভগৱানে দান দিলে বুলি মই ভাবোঁ ভগৱানৰ ওপৰতে মই বেছি বিশ্বাস কৰোঁ
এতিয়া এনেদৰে এতিয়া চৰ্চা লাভ কৰক আৰু সৰ্বতে চৰ্চা লাভ কৰক। আৰু আমি আজিও মুখামুখি হৈছোঁ, শিৱসাগৰৰ পৰা আহিছে, চৰাইদেউ পাইছিলে যথাসম্ভৱ, চৰাইদেউ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। আৰু এনেদৰে এতিয়া অসমৰ বিভিন্ন ঠাইৰ পৰা আহক এই ঠাইলৈ, আৰু ফাৰ্ষ্ট ষ্টেজতে যিসকলৰ এই দুৰাৰোগ্য ৰোগটো হৈ আছে ইয়াৰ পৰা ড্ৰপ লৈ উপশম লাভ কৰক। আৰু পিছত আৰু বহুত লোকক চিকিৎসা কৰিছিল যিসমূহে এতিয়া খবৰ দিয়া নাই, তেওঁলোকক খবৰ দিবৰ কাৰণে অনুৰোধ কৰিছে তাই। কি ক'ব, বহুত এতিয়া চিকিৎসা কৰিছিলে, খবৰ দিয়া নাই। একচুৱেলি খবৰ দিব লাগে, কাৰণ অকল এমাহ খাই পিনি যে থাকিব সেইটো কথা নহয়। মেডিকেল ৰিপৰ্টত মানে নৰ্মেল অহা পিছতো, এতিয়া যেনেকে ধৰক এখন নৰ্মেল আহিলে ৰিপৰ্টখন, এইখন ষ্টমাকৰ আছিলে, তেখেতে কি কৰিলে, মই তেওঁক ক'লো যেনেকে কৰিলে তেনেকে কৰিলে, মানে যেনেকুৱাকে মই কৈছিলো তেনেকে আমাৰ মতে চলিলে। মুঠতে তেওঁ 1 মাহ খাই পেলাই মেডিকেল গ'ল, তাৰপিছত ৰিপৰ্টখন মোক জমা দিলে, নৰ্মেল পালো, তাৰপিছত আৰু 1 মাহ বেছিকে খাই দিব লাগে, তেতিয়া মানে বেমাৰটো হোৱাৰ চান্স নাথাকে, মানে একেবাৰে বেমাৰটো শেষ হোৱাৰ একদম মানে 100% মানে। ইয়াতে যেতিয়া মেডিকেল গৈছিল তেতিয়া এই ধৰণৰ এটা ৰিপৰ্ট আছিল, আৰু তাৰপিছত ইয়াত যেতিয়া ট্ৰিটমেণ্ট কৰিছিল সম্পূৰ্ণ নৰ্মেল আহিছিল। মই পেচেণ্টগৰাকীৰ নাম ক'ব বিচৰা নাই, অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে কেনেকুৱা ধৰণৰ বেমাৰ আছে, কিমান এইটো মানে পাকস্থলী কেঞ্চাৰ আছিলে, 10 mm আছিলে। আমাৰ ওচৰত 15 দিন চিকিৎসা কৰি তেখেতে মানে নৰ্মেল ৰিপৰ্ট পাইছে, আৰু মেডিচিনটো 2 মাহ খাইছে তেওঁ। এতিয়া মানে তেখেতৰ বেমাৰটো নাই হোৱা। ঠিক আছে। আৰু এটা আছে ইয়াতে, আৰু এখন আছে, আৰু এনেকুৱাকে আমি কেৱল আমি প্ৰতিবেদন বনাব সুবিধা হোৱাকৈ আমি 2-এটা কেৱল আমি দেখুৱাই দিছোঁ, কাৰণ প্ৰতিবেদনটো আমি দীঘল কৰিব বিচৰা নাই। ইয়াতে এখন মেডিকেল ৰিপৰ্ট আছিলে, আৰু তাৰপিছত এখন আছিলে ব্ৰেষ্ট কেঞ্চাৰ, তেখেত অপাৰেশ্যন কৰিছিলে, আৰু অপাৰেশ্যন কৰাৰ পিছতো তেখেতৰ বেমাৰটো ভিতৰত আছিলে, খোচাখুচি কৰি আছিলে, আৰু বিষ হৈ আছিলে, টানাটানি কৰি আছিলে। তাৰপাছত আমাৰ ওচৰত চিকিৎসা কৰিলে 2 মাহ 15 দিন, তাৰপাছত সম্পূৰ্ণ তেখেতৰ মানে এতিয়া নৰ্মেল আহিলে ৰিপৰ্টখন, আৰু এতিয়া বৰ্তমান তেওঁ সুস্থ। প্ৰকৃতিৰ পৰা এইবোৰ গছ লতা লতিকা আৰু প্ৰকৃতিৰ উপাদান এইসমূহ ইয়াতে 5টা ভাগ আছে। এই 5টা ভাগ হ'ল সঞ্জীৱনী, অৰ্থাৎ মানুহ জীৱন্ত ৰূপত পোৱা এটা সঞ্জীৱনী দৰৱ, আৰু বেবী মৰাণে এই সঞ্জীৱনী দৰৱসমূহ তেওঁ উদ্ভাৱন কৰিছিলে, আৰু এতিয়া পেচেণ্টসকলক দিয়ে, আৰু পেচেণ্টসকলে ইয়াৰ পৰা খাই এই দৰৱ পাতিবোৰ সেৱন কৰি এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ইতিমধ্যে আমি ফোন-ইনত আমি 2-এজন ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ, আৰু এইসমূহ দৰৱ তেওঁ কোৰ্চ কৰি এতিয়া তেওঁলোক সম্পূৰ্ণভাৱে সুস্থ। এই দৰৱখিনি অকণমান আমি গোটেই নাম চাম ল'ব বিচৰা নাই, এই কি বস্তু থাকে অকণমান আমি জানিবলৈ চেষ্টা কৰিম। হয়, এতিয়া মই কি মেডিচিন দিওঁ কৈ দিছোঁ। মই কেঞ্চাৰ, আৰু কেঞ্চাৰটো মানে কেঞ্চাৰ মেডিচিন বা চৰিয়াচিছ একেটাই মেডিচিনে কাম কৰে, কেঞ্চাৰ আৰু চৰিয়াচিছ। চুগাৰ, হাই প্ৰেছাৰ, পাইলছ, চৰিয়াচিছ এইবিলাকৈ দিয়া হয়। গোটেইখিনি একেলগে, মানে একেলগে 6টা বেমাৰ বিশেষ ডাঙৰ ডাঙৰ তাই এতিয়া ঔষধ দিয়ে। আৰু ইয়াতে এইটো কিহৰ? এইটো মানে কেঞ্চাৰ মেজৰ মেডিচিন আৰু চৰিয়াচিছৰ। এইটো ঘাঁহ হ'লে মানে এই চাহপাতটোৰ লগত মিক্স কৰি পিনি সিজাই পিনি কুহুমীয়াকৈ মানে চাফা কৰা মেডিচিন হয়। তাৰপিছত এইটো কেঁচুমৰীয়া আৰু চুগাৰো হয়, এইটো হাই প্ৰেছাৰ। একেলগে আছে 5টা তত্ত্ব, আৰু এই 5টা তত্ত্বৰ প্ৰায় তাই এতিয়া 6টা বিশেষ ডাঙৰ ডাঙৰ ৰোগ প্ৰতিষেধক কৰে। ইয়াতে এবাৰ আহিব পাৰে, স্ক্ৰীণত মই নাম্বাৰকেইটা দিয়া আছে, আপুনি বেবী মৰাণৰ সৈতে যোগাযোগ কৰি আপোনাৰ যদি কোনোবা আত্মীয় যদি এই ধৰণৰ বেমাৰৰ সন্মুখীন হৈ আছে, মই বেমাৰকেইটা আকৌ কৈ দিবলৈ অনুৰোধ কৰিছোঁ। কি বেমাৰ? কেঞ্চাৰ, চুগাৰ, হাই প্ৰেছাৰ, পাইলছৰ, চৰিয়াচিছ এইবিলাক। এই বেমাৰকেইটা যদি কাৰোবাৰ আপোনাৰ আত্মীয় কোনোবা স্বজনৰ হৈ আছে, তেনেহ'লে এবাৰ বেবী মৰাণৰ লগত আহি চাব পাৰে। ডক্তৰ বহুত লাখ টকা খৰচ নকৰাকৈয়ে একদম কম পইচাতে ইয়াতে এই বেমাৰটো দুৰাৰোগ্য এই বেমাৰটো প্ৰতিষেধক কৰিব পাৰে। আহি চাব পাৰে এবাৰ, চাই থাকিব আমাৰ সৈতে খন্তেক। আৰু এনেদৰে এতিয়া বেবী মৰাণ সৰ্বতে চৰ্চা লাভ কৰিছে, আৰু বহুত ৰোগীয়া যিসকল ৰোগী আহিছিল ইয়াতে চিকিৎসা কৰিছিল, এতিয়া যিসকলে সুস্থ হৈ আছে, এতিয়া এইগৰাকী বেবী মৰাণ এতিয়া তেওঁলোকৰ বাবে
ভগৱান সদৃশ হৈ পৰিছে। তেওঁলোকৰ বাবে অনুপ্ৰেৰণাৰ সমল হৈ পৰিছে। জীয়াই থকাৰ একমাত্ৰ সমল হিচাপে বেবী মৰাণক ইতিমধ্যে তেওঁলোকে বুকুত লৈ লৈছে। আৰু এনেদৰে আপোনাৰ যদি কোনোবা প্ৰতিবেশী যদি এনেধৰণৰ মাৰাত্মক বেমাৰ হৈ আছে, তেনেহ'লে এবাৰ বেবী মৰাণৰ ওচৰলৈ আহিব পাৰে। চাই থাকিব প্ৰতিদিন লাইভ অসম।